মেডিকেল যাবলৈ ইয়াত আদি বেটাৰ মানে বেমাৰ হৈছে আৰু এতিয়া চাচোন এইফালে নাচায় একদম তাৰ বেচেৰা কান্দি কান্দি মাথা বিষ জ্বৰ চৰ্দি এতিয়া মেডিকেল লৈ যাম বুলি গাড়ী চাৰি নাই অসুবিধা ৰিক্সা ৰখি আছোঁ ৰাস্তাতে এইফালে মানে ৰাতিটো শুবই নাপায় এনেকুৱা ডাউন হৈ গৈছে 2 দিন 4 দিন মানে হ'ল শুবই পৰা নাই অঞ্জু বেটাৰ বেমাৰ হৈছিলে তাৰপিছত ভাল হৈছে আকৌ আদি বেটাৰ বতৰো ইমান বৰষুণ দি আছে অসুবিধা বহুত বৰষুণ দিছে ক ৰিক্সা মাতিছিল নহয় এতিয়ালৈ অহা নাই আহি আছে ৰুকছিন মেডিকেললৈ গৈ আছোঁ পামহি আৰু ইমানেই বৰষুণ দি আছে এইফালে অৰুণাচল চাইডে আসামত দি আছে কিন্তু ডাৱৰীয়া হৈ ইমানো দিয়া নাছিলে আহি পালোঁ এইফালে মেডিকেল পালোঁহি সোমাইছোঁ টিকেট লৈ ল'ম ন সোমালোঁ এতিয়া চাইল্ড ডক্টৰ আছে নেকি নাই এইফালে টিকেট লৈ ল'ম এইফালে অৰুণাচল চাইডে গভৰ্ণমেণ্ট মেডিকেল আহিছিলোঁ কিন্তু ডক্টৰ নাই ছাৰে ওলাই গ'ল কৈছে মানে 12টামান বজাত তাৰ ছুটি হয় এতিয়া আমি ডক্টৰ লগ নাপালোঁ আকৌ এতিয়া আসামতে মানে চেম্বাৰ আছে তাতে আহিব এইটো চাইল্ড স্পেচিয়েল আহিব এতিয়া 1 ঘণ্টামান ৰখিব লাগিব তাতে গৈ আছোঁ এতিয়া আকৌ ন বেটা বেছিকৈ হৈছে নেকি ন ডক্টৰ লগ পালোঁ এতিয়া বেজি এটা দিলোঁ বেটাই ইমানেই কান্দিছে বেজি দিওঁতে ন বেটা নাকান্দি নহয় এতিয়া গৈ আছোঁগৈ আৰু ঘৰলৈ আহি পালোঁ ন বেটা বেজি দিলোঁ এতিয়া আয়া ভাল হ'ব ন ঘৰলৈ আহিলোঁ এতিয়া অঞ্জু বেটাই কি কৰি আছে চাওঁ বেটা অঞ্জুক লৈ নগ'লোঁ নহয় অঞ্জু বেটা মিমি কৰি আছে বেটাই মিমি কৰি আছে হাই নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ গা চা ধুই হ'ল এতিয়া খানা পিনা বনাই লওঁ আৰু আপোনালোকক দেখাম মই কি ৰেচিপি বনাম আজি নামচিং বনাম যিহেতু বতৰ বেয়া বহুত বৰষুণ দি আছে নামচিং খাই ভাল লাগে এইটো কাৰণে আজি নামচিং বনাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব বলক বনাই লওঁ এয়া হৈছে মচুন্দৰী কেইটামান লৈছোঁ কেইপাতমান আৰু এইফালে হৈছে মেইনটো নামচিং আৰু পিঁয়াজ এটা লৈছোঁ জলকীয়া কেইটামান লৈছোঁ আৰু কণ বিলাহী অলপ বেছিকৈ লৈছোঁ নামচিংটো পুৰণা হ'ল এইটো কাৰণে অলপ কাঢ়া হয় এইটো কাৰণে মই অলপ সৰু বিলাহীটো অলপ বেছিকৈ লৈছোঁ এইকেইটা গোটেইকেইটা আজি বনাম কিন্তু চিম্পলকৈও বনাই খাই বিলাহী আৰু পিঁয়াজ এনেকৈ নহৰু দি বনাই খাই হ'লেও মই আজি এইটো লগাইছোঁ এই পাতটো হয় মেডিচিনৰ বহুত কাম কৰে এইটো এই মচুন্দৰী পাতটো বিৰাট বহুত কাম কৰে এইটো কাৰণে এইটো লগাই খালে বিৰাট টেষ্টি হয় আৰু যেনেকৈ আমাৰ ছোৱালী মানুহবোৰৰ যদি মাহেকীয়া হয় তেতিয়া পেট বিষ হ'লে এইখিনি মচুন্দৰী কেঁচাকৈ এনেকৈ চেপি ৰসটো ওলাই খালে ভাল হয় আৰু এনেকৈ নামচিং লগতো বনাই খালে বহুত ভাল হয় মই এই কণ বিলাহীখিনি দুপাল কৰি ল'ম সৰুকৈ বিলাহীখিনি মই এনেকৈ দুপাল কৰি ল'লোঁ এয়া কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া মই প্ৰথমত দি লওঁ পিঁয়াজ আৰু কেঁচা জলকীয়া অলপ ৰঙচুৱাকৈ ভাজি লওঁ আৰু ইয়াতে মই দিছোঁ নহৰু আৰু জলকীয়া আদা পেষ্ট কৰাখিনি অকণমান দি লৈছোঁ গোন্ধটোৰ কাৰণে এনেকৈ ভালদৰে ভাজি লওঁ এয়া মোৰ পিঁয়াজ ভাজা ৰঙচুৱা হৈ গ'ল এয়া মোৰ পিঁয়াজ ভাজি ৰঙচুৱা হৈ গ'ল এতিয়া মই দিছোঁ ইয়াতে বিলাহীখিনি দি লওঁ প্ৰথমত বিলাহীটো সিজিব দি লওঁ এনেকৈ বিলাহীখিনি দি দিলোঁ এনেদৰে এতিয়া ভালদৰে এনেকৈ মিলাই লওঁ পিঁয়াজখিনি আৰু জলকীয়া গোটেইকেইটা মিলি যোৱাকৈ এনেদৰে অলপ বিলাহীটো অলপ সিজিব দি লওঁ কৰিব দি লওঁ আৰু ইয়াতে মই দিছোঁ নিমখ হালধি আৰু গুড়ি জলকীয়া অকণমান দিছোঁ বেলেগ এনেকৈ মছলা দিয়া নাই অন্য মছলা দিয়া নাই নিদিলেও হয় এনেই নামচিংটো এনেই বিৰাট টেষ্টি হয় নহৰু আৰু আদা অকণমান দিলে হৈ যায় জলকীয়া
কিন্তু অলপ জ্বলাকৈ খালে বেছিকৈ খাই ভাল লাগে নামচিংটো। বিলাহীখিনি পকা আছিল, অলপ সিজিয়ে গ'ল। এতিয়া মই সেই বিলাহীটো সিজি গ'ল। এতিয়া মচুন্দৰীক এইপাতমান দি দিছোঁ এনেকৈ। এতিয়া নামচিংটো দিয়া নাই, এনেকৈ লাষ্টতে নামচিংটো দিম। মচুন্দৰীটো আৰু বিলাহীটো মিক্স হোৱাকৈ অলপ সিজিব দি ল'ম। এনেকৈ বনাই খালে বিৰাট বহুত টেষ্টি হয়। এয়া সিজি গ'ল, মচুন্দৰী পাতখিনি সিজি গ'ল, এনেকৈ ধুনীয়াকৈ মিলি গ'ল। এতিয়া মই দিছোঁ নামচিংখিনি এনেকৈ নামচিংটো লাষ্টত দিব লাগে, তেতিয়া খাই বেছিকৈ ভাল লাগে। প্ৰথমত দিলে নামচিংটো ভাজি বিলাহীকেইটা সিজিতে নামচিংটো বেছি কাঢ়া হৈ যায়, তেতিয়া খাবলৈ ইমান ভাল সোৱাদ নহয়। নামচিংটো কাঢ়া হ'লে তিতা হৈ যায়, সেইটো কাৰণে খাৰাকৈ নাভাজাকৈ এনেকৈ মিক্স কৰি সিজিব দি ল'ম। এইটো ধুনীয়াকৈ নামচিংটো হৈছে আমাৰ এই শুকান মাছৰ এনেকৈ গুড়ি কৰিছে, তাতো নানা ৰকমৰ বস্তু মিক্স কৰে। কিছুমানে কচুৰ ঠাৰি দিয়ে, কিছুমানে বোলৰ পাত দিয়ে, কিছুমানে লাওৰ পাত দিয়ে। আমি কচুৰ ঠাৰি দি নামচিংটো বনাইছোঁ শুকান মাছৰ। এতিয়া ধুনীয়াকৈ এইটো উতলিব দি ল'ম অকণমান। এয়া নামচিং হৈ গ'ল, ইমান ধুনীয়াকৈ হৈছে, ধুনীয়া হৈছে। নামচিং হৈ গ'ল, গেছ নমাই দিলোঁ। এতিয়া খাওঁ আৰু এনেকুৱা ধুনীয়া হৈছে এয়া। দুষ্ট দুজনটো অলপ বেমাৰ ভাল পাইছে, ইমানেই উৎপাত বেটা চুৱেটাৰ পিন্ধাব নোৱাৰে এই ল'ৰাটো। আনচু বেটা একদম হাত দীঘল কাপোৰ পিন্ধি ভাল নাপায় মানে।